Hey guys, welcome to my YouTube channel. মোৰ নামটো হৈছে জিন্তু ফাংছো। আপোনালোকে মই আগতে নামটো জনোৱা নাছিলো আপোনালোকক। আজি নামটো জনাই দিছো আপোনালোকক। মোৰ নামটো হৈছে জিন্তু ফাংছো। তো ভিডিও My dog accident. Sorry. Itu Rasmehel di Muria Raja boleh. Malam selalu bersih balik bu. Ada sabar mana nanti dah. আজি আমি নতুন এটা প্লেসত আইছো নতুন নহয় মানে আগতো আইছো এই জায়গাটোত কিন্তু আজিও আৰু পুনৰবাৰ আহিছো এই জায়গাটোত আজি লগৰ দুজন মান আহিব খানা খাবলৈ ইয়াতে যিসকলে মোৰ ভিডিও আগৰ পৰা চাই আছে সেইসকলে এই জায়গাটো চিনি পায় আগতো আইছো দুবাৰ মান বৰ্তমান আমি ইয়াতে দুজনে আছো এফালে আছে প্ৰিয়ম এফালে মই সব লগৰ কেইজন আহি আছে আহি পোৱা নাই এতিয়ালৈকে আহি পোৱা বুলি কৈছে অলপ ওচৰতে প্ৰিয়ম পুৰা বডি চুটি ওলাই লৈছে গৰম লাগিছে বহুত গাৰ্লফ্ৰেণ্ডক দেখুৱাই আছে মানে ভিডিঅ' জৰিয়তে এতিয়া কেইজন আহি পাইছে এতিয়া গৈ আছে আহি পাইছো তাক খৰি বিচাৰি আহি পাইছো খৰি নাই মানে আজি আমি খৰি লৈ নানিলো যেহেতু পাহাৰত আহিছো ইয়াতে বাঁহ গছ থাকে সেইকাৰণে আমি খৰি চৰি বিচাৰি নানিলো ঘৰৰ পৰা ইয়াতে খৰি বিচাৰিব আহিছো ইয়াতে পুৰা পানী শব্দ মোৰ মাতটো হয়তো শুনা নাপাব পাৰে বহুত মানে পানীৰ শব্দই হেৰি কৰি আছে সেইকাৰণে বহুত পানী মোৰ পিছফালে এটা জলপ্ৰপাত দেখা পাইছে আপোনালোকে পিছফালে আছে জলপ্ৰপাতটো ভালদৰে দেখা পোৱা নাই ৰ'দৰ পোহৰৰ কাৰণে সেইকাৰণে ভাল বেক কেমেৰা কৰি আপোনালোকক দেখুৱাই আছোঁ এইটো জলপ্ৰপাতটো সৰু এটা জলপ্ৰপাত হয় আপোনালোকক দেখুৱাই আছোঁ Hasi roja mi tahu moroni lora dite okasumi kozi monere ubutisa lora dire gitika ইয়াতে মাংস খাটিত দিবৰ কাৰণে জুইত পুৰি খাবৰ কাৰণে কৰি থকা হৈছে আলু পিয়াজ নহৰু আদা কাটি থৈ দিয়া আছে
ये दीपक है दीपक 31 ये दोन हो रहे दोन दोन चला भी दिखाई से दीपक है 6 और बिहारी 6 कोसा बोल दे সেই অৱস্থা খানা খাব আহিকে এয়া সৰু অঞ্জা ধুনীয়া পৰিৱেশ অৱস্থা নাই আমি আৰু নাই এইফালে বৰষুণে ভিজি ভিজি হ'লেও এইটো দেখা এইটো চাইড হৈ গৈছ তহঁতে মোৰ এৰি ভিজি যাব মোবাইল খাবৰ কাৰণে পানীও নাপাবি আৰু ভাত খাই আমাৰ এতিয়া খানা খোৱা হৈ গ'ল আমি এতিয়া ওলাই যাওঁ কিন্তু খানা একোৱে খাব নাপালোঁ গোটেই বৰষুণৰ কাৰণে একো খাব নাপালোঁ ভালদৰে এতিয়া ওলাইছোঁ ইয়াৰ পৰা পূৰা পানী হৈ গৈছে ইয়াতে দেখুৱাইছোঁ পিছ বেক কেমেৰা কৰি পানী হৈ গৈছে গোটেই পূৰা বৰষুণ ভিজি গৈছোঁ আজি কি হয় নাজানো আৰু জ্বৰ চৰ হ'ব পাৰে পূৰা পাহাৰত মানে কোনো ঘৰ চৰ নাছিলে কোনো এনেকৈ থাকিব পৰা অৱস্থাত পূৰা বৰষুণত ভিজিব লগা হৈ গ'ল আমি আজি খানা খাবলৈ আহিছিলোঁ কিন্তু পাহাৰত বৰষুণ দিয়াৰ কাৰণে ভাত চাত হৈ গৈছিল কিন্তু আঞ্জাটো অকণমান সময় আছিল যদি 15 মিনিটমান যদি বৰষুণটো ৰখিলে হয় তেনেহ'লে আমি ভাতখিনি খাব পাৰিলোঁ হয় কিন্তু এতিয়া সেই ভাতখিনিও এৰি থৈ আহিব লগা হৈ গ'ল তাৰপিছত এতিয়া ঘৰলৈ গৈ আছোঁ আৰু এই লগৰজনৰ এতিয়া বাইকখন পূৰা মানে বৰষুণত ভিজি আছিলতো সেইকাৰণে ষ্টাৰ্ট নহয় এতিয়া পূৰা ষ্টাৰ্ট দিবলৈ চেষ্টা কৰি আছে নদী হৈ গৈছে পানী খানা খাই কেনেকৈ লাগিলা দাদা দাদা কেনেকৈ লাগিলা খানা খাই আপোনাৰ কেনেকুৱা লাগিলে আপোনাৰ দাদা আপোনাৰ বহুত ভাল লাগিলে বৰষুণত ভিজিলো আৰু আপোনাৰ বেয়া লাগিছে একো নহয় ন নদী হৈ গৈছে নদীৰ দৰে পানী হৈ গৈছে ভাল লাগিল আজি খানা খাই আৰু এনেকৈ খাব এদিনমান ভাল লাগিব বৰষুণ দিয়াৰ লগে লগে মোৰ পিছফালে দেখা পাইছে আপোনালোকে এইটো সৰুকৈ এটা জলপ্ৰপাত বৈ আহিছে পাহাৰৰ পৰা পানী পাহাৰৰ পানী পূৰা বৈ আহিছে পিছফালে যাবা ন যাবি গৈ বাই বাই দাদা